নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি পাঠ নং ৭ অহংকাৰ কবিতাটি আলোচনা কৰিম। প্ৰথমে মই কবিতাটি পঢ়ি দিম, তোমালোকেও পঢ়ি যাবা। অহংকাৰ, কবি ৰঘুনাথ চৌধাৰী। চকুৰে নমনা সূত্ৰধূলিকণা বতাহত উৰি উৰি, ফুলৰ পাহিত উষবিৰিষত পৰে দহোদিশ জুৰি। খৰালি দিনত যেনিয়েই চোৱা তেনিয়েই ধূলিৰে ভৰা, গছলতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰা। সৰু বৰ কাকো নামানে সমূলি, নকৰে একোকে ভয়, ৰজা মহাৰজা সাধু মহন্তৰো শিৰৰ ভূষণ হয়। হঠাতে এদিন বৰষুণ পৰি গছলতা নিকা হ'ল, গপত উফন্দা ধূলিকণিকাৰ চিনচাপ মাৰ গ'ল। আমি এতিয়া অলপ কবি পৰিচয় দাঙি ধৰোঁ ৰঘুনাথ চৌধুৰীৰ বিষয়ে। ৰঘুনাথ চৌধুৰী অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়ে অসংখ্য কবিতা ৰচনা কৰাৰ বাবে তেখেতক বিহগী কবি নামেৰে জনা যায়। তেখেতৰ জন্ম হয় 1879 চনৰ লাওপাৰা গাঁৱত। লাওপাৰা গাঁও তেতিয়া কামৰূপ জিলাত আছিল। এতিয়া এই গাঁও বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত। তেখেতৰ মৃত্যু হয় 18 নৱেম্বৰত 1967 চনত। তেওঁৰ কবিতা পুথিসমূহ হ'ল কেতেকী, দহিকতৰা, সাদৰী, নৱমল্লিকা। আমি এতিয়া কবিতাটি আলোচনা কৰোঁ। চকুৰে নমনা সূত্ৰধূলিকণা বতাহত উৰি উৰি, ফুলৰ পাহিত উষবিৰিষত পৰে দহোদিশ জুৰি। কবিয়ে কৈছে চকুৰে মনিব নোৱাৰা সূত্ৰ হ'ল অতি সৰু সৰু ধূলিকণাবোৰ, বতাহত উৰি উৰি ফুলৰ পাহিত উষবিৰিষ হ'ল বৃক্ষ, ডাঙৰ গছ। এই বৃক্ষ ডাঙৰ গছবোৰত ধূলিৰে চাৰিওফালে উপচি পৰে। দহোদিশ জুৰি মানে চাৰিওফালে আৱৰি ধূলিৰে পৰিপূৰ্ণ হৈ পৰে। খৰালি দিনত যেনিয়েই চোৱা তেনিয়েই ধূলিৰে ভৰা, গছলতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰা। খৰালি দিন হ'ল ফেব্ৰুৱাৰী, অসমীয়া ফাগুন মাহত যেতিয়া বৰষুণ কম হয় বা বৰষুণ নপৰে, তেতিয়া খাল বিলত পানী নাইকিয়া হৈ যায়। যিফালে চাওঁ সেইফালে ধূলিয়ে ধূলি দেখোঁ। গছ লতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰে। সৰু বৰ কাকো নামানে সমূলি, নকৰে একোকে ভয়, ৰজা মহাৰজা সাধু মহন্তৰো শিৰৰ ভূষণ হয়। কবিয়ে কৈছে ধূলিকণাবোৰ ইমান অহংকাৰ যে ধূলিকণাই সৰু বৰ মানে ডাঙৰ, বৰ মানে হ'ল ডাঙৰ, কাকো নামানে, কাৰোলৈ ভয় নকৰে বা একোৱেই ভয় নকৰে। ৰজা মহাৰজা সাধু মহন্তৰো শিৰৰ ওপৰত মানে মূৰৰ ওপৰত পৰি অলংকাৰৰ দৰে হয়। ভূষণ, শিৰৰ ভূষণ হয়। শিৰৰ ভূষণ হয় মানে অলংকাৰৰ দৰে হয়। ভূষণ মানে অলংকাৰ। ধূলিকণাই এইটো নকৰে যে তেওঁ ডাঙৰ ৰজা মহাৰজা সাধু সন্ত, গতিকে মই তাত নপৰোঁ। ধূলিকণাবোৰ সৰ্ববিৰাজমান, ই সকলোতে পৰিবই। সেইকাৰণে কবিয়ে কৈছে ধূলিকণাবোৰ ইমান অহংকাৰ। হঠাতে এদিন বৰষুণ পৰি গছলতা নিকা হ'ল, গপত উফন্দা ধূলিকণিকাৰ চিনচাপ মাৰ গ'ল। হঠাৎ এদিন বৰষুণ পৰি গছলতা
নিকা হৈ গ'ল নিকা মানে সফা হৈ গ'ল বা পৰিষ্কাৰ হৈ গ'ল কাৰণ বৰষুণ পৰিলে ধূলি বালি লেতেৰা আদি বৰষুণৰ পানীয়ে উটুৱাই বা ধুই লৈ যায় আৰু সকলোবোৰ নিকা হৈ বা সাফা হৈ যায় নিকা মানে সাফা বা পৰিষ্কাৰ হৈ যায় গপত উফন্দি থকা ধূলিকণাবোৰ চিনচাপ নাইকিয়া হৈ গ'ল বা নাইকিয়া হৈ যায় ধূলিৰ অহংকাৰ কেনিবা উৰি গ'ল এজাক বৰষুণতে ধূলিৰ অহংকাৰ নাইকিয়া হৈ গ'ল কবিয়ে এইটোৱে ক'ব বিচাৰিছে যে অহংকাৰেই পতনৰ মূল কাৰণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কবিতাটি ভালদৰে পঢ়িবা আৰু মুখস্থ কৰিবা অহা কালাংকত আমি ইয়াৰ প্ৰশ্নবোৰ আলোচনা কৰিম আজি কবিতাটি ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ